खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 17 जुलाइ 2023 बाराय जाबाय समबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। आसाम आरो वेस्ट बेंगल बर्डारनि संकस दैमायाव बस्तायाव खाथेनाय गोथै स' बोखांनो हादों। सुरेन्द्रपुर गामि साखाथिनि दैमा सेराव गोथै स'आ नांथाना थाफैदों। गोथै सह'नि खर' बाहागोखौ गोबां जोखोम जानायसिमबो नुनो मोननाय जादों। थैनाय सुबुंखौ भुटान हादोरनि PWDनि मावथि होननानै भुटान पुलिसआ सिनायथि हरदों आरो बे जाथायखौ बुथारनाय जाथाय होननानै पुलिसआ सन्देह खालामनाय जादों। फैगौ लकसभानि बिसायख'थियाव क'क्राझार लकसभा बियाबाव GSP हान्जानिफ्राय नब कुमार सर्नियानो देरहासार जागोना रोखा। UPL हान्जानो BJPखौ गोनांथि गैया, नाथाय BJPनो UPL हान्जाखौ गोनांथि दङ। BTCआव मोननै लकसभा बियाब थानांगौ, ST आरो नन ST। बे बाथ्राखौ बुंदों MP नब कुमार सर्निया बिथाङा। BTC অভিযোগ চাওক, BTC এটা অভিযোগ আহিছে যে BTC আগৰ হায়দৰাবাদ মহিলাৰ দিনৰ যিখিনি ক্ষমতা আছিলে বা যিখিনি তেওঁলোকৰ এৰিয়া আছিল সেইটো কমি যোৱা বুলি কৈছে। আচলতে ইয়াত মই দেখিছে যে পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব 20 তাৰিখৰ পৰা এনেকুৱা কিছুমান ইছ্যু আছে যিবিলাক সম্পৰ্কত ফাইনেল আমি কথাখিনি অলপ অৱগত হ'ব লাগে, অৱগত হৈ ইয়াৰ ডিটেইলছ অলপ লাগে আৰু লগতে কিছু সংগঠন আৰু লোকে লগ কৰাৰ কথা আছিলে, কিন্তু আপোনালোকে দেখিছে যে আমি অসম বাহিৰত বিজি থকাৰ কাৰণে আহিব পৰা নাছিলোঁ। সেইকাৰণে আচলতে মই লগ কৰাৰ কাৰণে আহিছোঁ আৰু বিশেষকৈ আপোনালোকৰো বহুত দিনৰ পৰা আমাৰ লগ পোৱা নাছিলে, সেইকাৰণে এবাৰ ভাবিলোঁ যে পাৰ্লিয়ামেণ্টৰ আগতে এবাৰ নিশ্চয় চৰ্চা কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ সমষ্টি নিৰ্ধাৰণক লৈ সমষ্টি নিৰ্ধাৰণক লৈ কোকৰাঝাৰ সমষ্টি হিচাপে এফালৰ পৰা কোকৰাঝাৰ আগতে 9খন ডিষ্ট্ৰিক্ট আছিলে, ইয়াত 2খন বা 3খন ডিষ্ট্ৰিক্ট কভাৰ হ'লে এইটো প্ৰশাসনিক হেৰিৰ পৰা এটা ভাল হয় আৰু বিশেষকৈ BTC নন BTCটোৰ কাৰণে যথেষ্ট অলপ খেলি মেলি বা এনেকুৱা কথা আছে। সেইবিলাক ঠিকে আছে, কিন্তু তেওঁলোকে পলিটিকেল এটা মটিভেশ্যন লৈ কিনে যেনেকুৱা ধৰণে নিজৰ খেয়াল খুচি মতে সমষ্টিবিলাক কাটিছে এইটো কিন্তু ঠিক হোৱা নাই। এইফালে আমাৰ কিছুতো ইয়াৰ পৰা বাদেই গৈছে, এইফালে বৰপেটাৰ ভৱানীপুৰ চৰবক কাটি কিনে এটা সমষ্টি কৰিছে, তাতে নামলৈ খেলি মেলি এই সমষ্টিটো আকৌ বৰপেটালৈকে দিছে। কোকৰাঝাৰ সমষ্টিত ইপিনে 9টা সমষ্টি পেলাই দিছে, তামোলপুৰ সমষ্টি আকৌ মানে দৰঙলৈ গৈছে যে আমি আমাৰ দুখ বা হেৰি থাকিলেও যে নন BTC পাৰ্টটো যোৱাৰ তেওঁলোকৰ কাৰণে সুবিধা আছে, সেইটো এটা মানে হেৰি হৈছে। কিন্তু বাকী BTC পাৰ্টতো যিহেতু BTC এটা ৰাজনৈতিক ক্ষেত্ৰ হৈ পৰিছে, ইয়াত প্ৰায় পক্ষবিলাকে বিচাৰে যে ইয়াত কমচে কম নিজৰ শক্তিটো অলপ হেৰি হ'ব লাগে বা BTCটো এটা সক্ৰিয় প্ৰশাসনিক টেৰিটৰি নিচিনা হৈ গৈছে, সেইকাৰণে ইয়াত কমচে কম 2টা সমষ্টি হ'ব লাগে, 2টা এটা ৰিজাৰ্ভ হয় এটা নন ৰিজাৰ্ভ হ'ব। আমাৰ তামোলপুৰত আকৌ এটা হৈছে যে তামোলপুৰ আগতে নন ৰিজাৰ্ভ আছিলে, এইটো আকৌ ৰিজাৰ্ভ কৰিবলৈ গৈছে। মই ভাবোঁ এই বিষয়বিলাক নিৰ্বাচন কমিশ্যনে এইটো নিশ্চিতভাৱে চোৱা ভাল আৰু যদিহে এইটো ঠিকমতে নাচায় তেতিয়াহ'লে আকৌ সেই প্ৰশ্নটোৱে আহিব যে আচলতে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হয় নে নহয়, তেওঁলোক স্বায়ত্ব মানে হেৰিত ভাগিত হয় নে নহয়, এনেকুৱা কথাখিনি আহিব। এইফালে আপুনি ডিমৰীয়া দেখিছে, ডিমৰীয়া গোটেই এইটো নামটো ঠিকে আছে, এইটো ঐতিহাসিক নাম আছে, কিন্তু তাত বেছিকৈ ট্ৰাইবেল মানুহবিলাক আছে। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों एसेनोसै। जय बर' हारिनि।